হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ আজি মোৰ বন্ধু জয়দেৱৰ দোকানত। এয়া দোকানত আমাৰ জয়দেৱ দাস, মানে তেওঁৰ দোকানত কিছুমান অলপ বস্তু আনিছে বিহুৰ কাৰণে, সেইবিলাক দেখাই আছোঁ। ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বেগ নেকি? বেগ নহয়, ধুনীয়া। কি দাম এইগিলা? 120 এটাত পাৰ পিচ 120 টাকা ল'ব পাৰিব। আহি যাব। দেখাব এবাৰ কি কি আছে তাৰ দোকানত বস্তুখিনি। ধুনীয়া কৰি এইগিলা কি কি কৰিলা? কলপাত্তা। এই চব কলপাত্তা আছে, এইখিনি গোটেইখিনি কলপাত্তা। বিহুৰ নাচনিৰ কাৰণে ভাল হ'ব। নাচনি মানে কি, এতিয়া মহিলাখিনি পিন্ধিব না? ধুনীয়া কলপাত্তা। দামগিলা কি দামগিলা আহিলে হ'ব না কি? দামগিলা আপোনালোকে আহক, ইয়াৰ জয়দেৱৰ লগত কণ্টেক্ট কৰক, দামটো হৈ যাব। ধুনীয়া। বিহু নাচনিৰ কাৰণে নে কি? নাচনিৰ কাৰণে ৱাহ, ধুনীয়া লাগছে, মজা দে। এইবিলাক কিবা, এইবিলাক কি আছে? কি কয় এইটো? কি কয়? নাচনিৰ কাৰণে সৰু সৰু বাচ্ছা। দোকানখনত নাই কি মানে চবখিনি আছে। তোমাৰ মোক ধুনীয়াকৈ দেখাই আছে মোৰ পৰা। এইগিলা কি ধুনীয়া লাগিব দে। তাৰপিছত গামখাৰু, এই গামখাৰু চাই লওক, ধুনীয়া গামখাৰু, গামখাৰু আৰু আছে কিবা? এই মালা, এও কিয় মালা, এইটো এটা, এইটো তুমি এইবিলাক নাজানো কি কয় এইবিলাক। ধুনীয়া দোকান দিছে, আপোনালোকে আহিব, লৈ যাব। এই কিটো? লিপষ্টিক। সেইটো চাইছোঁ আগতটো, সেইটো হৈছে কপৌ ফুল নাই? ফুলৰ কাৰণে নাচনীকে খপাত মাৰা এই কপৌ ফুল। আপোনালোকে আহিব আমাৰ জয়দেৱ দাসৰ দোকানত, বহুত আছে। আৰু ইপিনে দোকানত কি কৰি তোকে মুভিং হৈ আছে। এতিয়া কি খাৰু আছে, সোণা, ৱাহ কি ধুনীয়া। মানে দোকানখনত নাই কি তাৰ দোকানত, মহিলাখিনিৰ কাৰণে হওক বা আপোনাৰ ছোৱালীখিনিৰ কাৰণে হওক, একদমো ধুনীয়া।